1 2 3 Hello guys, মই ডিউটিতে আছো মানে ডিউটিলে কালি আহিলো বৰ্তমান আজি আকৌ এটা ব্লগ দিম বুলি ভাবিছো আপোনালোকৰ আগত এটো আছে মোৰ নেক্সট ব্লগ আৰু মই এতিয়া আপোনাৰ ডিউটি জেগাতে আছো বৰ্তমান কাললে মই কি কৰিম মানে কাললে বৰ্তমান মানে হলে আৰু এতিয়া 5টা বাজিলে মই পাহৰি চলো ভাই দেখো अब मैं क्या करता हूं হৈ গৈছে মানে কালি অহা যে আজি গৈ মানে মাছ আনিবলৈ যাম মাছ আনিবলৈ এটা দুটা জেগা প্লেন কৰি দিছো এটা আছে আমাৰ ৰুমৰ ওচৰতে হয় এটো জেগা বিলনি সিঙা জেগা এডোখৰ আছে তাত যাম বুলি আহিছো নটো সাগৰৰ পাৰত যাম ক'ব পৰা আনিম মুঠতে হেতু দেখুৱাম আপোনালোকক সেইকাৰণে ভিডিঅ'টো আজি কোম্পানী পাই ষ্টাৰ্ট কৰিছো এই কোম্পানীয়া চাখোৱা এৰিয়াটোত বহি আছো পেণ্টি এৰিয়া ফেমিলি গোটেইখিনি নদুখোৱা কেমেৰা আছে মানে দেখুৱাব নোৱাৰি বৰ্তমান এতিয়া টাইমটো কিমান হৈছে এটো চাই লওঁ ন টাইমটো ক'ত দেখুৱাম 1 মিনিট মই দেখুৱাই আছো টাইমটো দেখুৱাম বুলি বিচাৰি জেগা এটা পাইছো চাই লওকচোন ইমানটো মানে কিমান হৈছে মই চাবলৈ পাহৰিলো 5:35 মানে 5:35 তাৰপিছত ৰুম যাম গৈ পিনি দেখুৱামগৈ বাকী আপডেটখিনি চাই থাকিব মোৰ ভিডিঅ'বোৰ চেন্নাই আমি ডিউটি ছুটি কৰি আহিলোঁ চেন্নাই এইটো কিহৰ ৰেলি চলিছে বুজি পোৱা নাই আৰু এনে দেখুৱাই দিছোঁ আৰু বাকী এতিয়া যে মাছ আনিম বুলি কৈছিলোঁ আনিবলৈ যাম আৰু এতিয়া চেন্নাই ৰাতিপুৱা ভিউটো দেখুৱাই আছোঁ ডিউটিৰ পৰা আহি আছোঁ ৰাস্তাটো পাৰ হ'ব লাগিব মানে দেখুৱাই আছোঁ এইখন হৈছে চেন্নাই চেন্নাই মোবাইল ষ্ট'ৰ বাৰু বাকীখিনি আপডেট দি যাম ইমানে মানে এইটো কিহৰ ৰেলি এইটো দেখুৱাবলৈ বিচাৰিছোঁ মানে এইটো এটা কোম্পানী পেষ্টিক্স এতিয়া আমি চাহটো খাই লওঁ আপোনালোকে অলপ ৰৈ থাকক এতিয়া ধুনীয়া পিতাই মিষ্টাৰ হেমন্ত ৰাজ এতিয়া কি কৰিবা এটা কি কইবা मरना है क्या भोसड़ी के मरना तेरे को डर नहीं लगता চাহ খাবা ন চাহটো ইয়াত খাই ল'ব লাগিব দিয়া চাহ খাব লাগিব चाह बनाया से ये देख लीजिए मॉर्निंग का चाय बना रहा है ये भैया ये कहाँ का है त्रिपुरा का है हम लोग का गाँव है आसामी जाके बोल दो Hey guys, good morning. মই যেহেতু আপোনাৰ ভিডিঅ'টো প্ৰথম কৈছিলোঁ যে আপডেটখিনি পাই থাকিব আৰু এতিয়া মই যিহেতু মানে ৰুম পাই গ'লোহি ৰুম পোৱাৰ পিছত এতিয়া কি কৰিম তাৰ আপডেটখিনি দিম বৰ্তমান এতিয়া চাহটো খাই লওঁ চাহটো খোৱাৰ পিছত দ্বীপ আহি আছে লগত দ্বীপক লৈ মাছ আনিবলৈ যাম বৰ্তমান আপোনালোকক সাগৰ পাৰ দেখুৱাম বুলি কৈছিলোঁ দেখুৱাব নোৱাৰিম চাগে কাৰণ মানে বৰষুণ দি দিছে বিশেষকৈ মোৰ মোবাইলটো এতিয়া ঠিক ধৰণৰ মানে সুবিধাজনক নহয় সেইকাৰণে বৰষুণ দিয়াব নোৱাৰোঁ বাকী পাছত হ'লেও সাগৰ দেখুৱাম দ্বীপ অহাৰ পিছত বাকীখিনি দ্বীপক বাহিৰৰ ভিউটো দেখুৱাইছোঁ এতিয়া ৰ'দো দিছে বৰষুণো দিছে চাই লওক 1 2 এইফালে ইয়াত নৌৰূপা চি আছে মানে ইয়াত নহৰু ইয়াত মানে নৌৰূপাত মানে আপোনাৰ 5 কিলো দিম বুলি কৈছে মানে 100 টকাত 5 কিলো দিম কৈছে এইখন গাড়ী ইয়াত পিঁয়াজো 5 কেজি 100 টকা এনেকৈ গাড়ী আহে তাৰপিছত আপোনাৰ এতিয়া বৰষুণো দি আছে সেইকাৰণে গাইজ বেয়া নাপাব নেক্সট টাইম আকৌ দেখুৱাম বতৰটো দেখিছে নাই ফৰকাল কৰিছে কিন্তু বৰষুণটো দি আছে কিয় নাজানো সেইকাৰণে গাইজ নেক্সট টাইম আপোনালোকক দেখুৱাম যিটো দেখুৱাম বুলি কৈছিলোঁ দেখুৱাব নোৱাৰিলোঁ সাগৰৰ পাৰ বা বিলত যোৱা কথা আছিলে যে তথাপিও মানে মাছটো আনিবলৈ যাম কিন্তু মানে আপোনালোকৰ ভিডিঅ' কৰি নেদেখুৱাম বাকী কি মাছ আনিলোঁ কি কৰিলোঁ কেনেকৈ বনালোঁ দেখুৱাম দ্বীপ আহি আছে এইটো ৰাস্তা দি আহি আছে আহি পিনি তলেদি সোমাই গ'ল সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ ভিতৰত আহি পালে কাপোৰ চাপোৰ খুলি লওঁ সিও আৰু চাহ তাহ অকণ খাই লওঁ খোৱাৰ পিছত আকৌ আমি ওলাই যাম মাছ এইটো আমাৰ দ্বীপ আহি গ'ল এই কাপোৰ চাপোৰ খোলাই ল'লে সি তাৰপিছত সি মিঠাই চিঠাই লৈ আহিছে এই চাহ তাহ আমি এতিয়া দিছোঁ খাব লাগিব আৰু এইফালে ই হেডফোন এডালো আনিছে अनबॉक्सिंग कोई है हमारा दिलीप काई बाटी धुले वाह क्या सीन है वाह क्या सीन है या माने लोए आहिले माछ तो
আৰু মাছ চাছ আনি পাই গ'লি মাছটো এইখিনি দেখুৱাই দিছোঁ আপোনাৰ কচ মাছ আনিছোঁ সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ নেক্সট টাইম আপোনালোকক সাগৰ দেখুৱাই দিম কাৰণ এতিয়া বৰষুণ দি আছে কাৰণে ভিডিঅ' কৰিব নোৱাৰিলোঁ এইফালে ই এতিয়া পূৰা বাচন বৰ্তন ধুই লৈছে মানুহটো ওলাবলৈ বেয়া পায় সেইকাৰণে এই মুখখন বেকা কৰি আছে আৰু ধুনীয়া ছোৱালী এজনী ভাল পায় যে ভাল পোৱাৰ কাৰণে মানে সেই ছোৱালীজনীক মানে হেৰি কৰিবলৈ দেখুৱাবলৈ বেয়া পায় কাৰণে লুকুৱাই ৰাখে ই বাকী কাম কৰি আছে टेंशन नहीं लेने का आपू है ना বিশেষকৈ দিলীপ কি কবি ক মোৰ ভিডিঅ'টো মানে ছাবস্ক্ৰাইব কৰিব কবি নে নকওঁ ছাবস্ক্ৰাইব কৰিব লাগে কৈ দে অকণমান কৈ দে নতুন কৰিব লাগে আজিকালি তই এতিয়া মোৰ ভিডিঅ'টো চাবলৈ কবিনে ৰাইজক ধন্যবাদ তুমি এই দুআষাৰ কোৱাৰ বাবে থেংক ইউ अरे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 सारा मूड खराब कर दिया গাইজ এতিয়া আমি মাছটো বনাবলৈ ৰেডি হৈছোঁ দিলীপে ভিতৰত মানে মাছ ফ্ৰাই কৰি আছে আৰু মই এতিয়া কি কি লগত দিম কি কি নিদিম এইখিনি আপোনালোকক দেখুৱাই গৈছোঁ আপোনালোকে চাই যাব এতিয়া মই মাছৰ চব্জিটো বনাবলৈ মানে কি কি আনিছোঁ কুকাৰতে একেলগে লৈ আহিছোঁ আপোনালোকক দেখুৱাই দিছোঁ এইটোতো ধনিয়াটো লাষ্টত যায় ধনিয়াটো আনিছোঁ কাৰণ কাটিবৰ কাৰণে কটাই আনিছোঁ এইটো আপোনাৰ দুটা দিম আপোনাৰ হেৰি মূলা তাৰপিছত এইটো আপোনাৰ এইটো তামিলত চাউ চাউ কয় মানে এইটো লাও তাৰপিছত এইফালে আপোনাৰ কি দিম বিলাহী দিম আপোনাৰ মাছৰ লগত দিম এইটো আপোনাৰ 4টা বিলাহী নহৰু একটা তাৰপিছত আপোনাৰ যাব কচু দিছোঁ আপোনাৰ 6টা দি দিছোঁ মানুহ আছোঁ আমি 6টা এইফালে আলু দি দিছোঁ 2টা আৰু এইফালে জলকীয়া দি দিছোঁ 3টা আৰু এটা বস্তু থাকি গ'ল যিটো মিচিং হৈছে সেইটো হৈছে আপোনাৰ পিঁয়াজটো এইটো আপোনাৰ পিঁয়াজটো আনিব পাৰিছোঁ আনি লৈছোঁ এয়া 2টা পিঁয়াজ লৈছোঁ চব্জিৰ লগত দিবলৈ বাকী এইখিনি কাটি মেলি হোৱাৰ পিছত কেনেকৈ বনাম কি কৰিম দেখুৱাই যাম আপোনালোকে আপডেট গাইজ এয়া আমাৰ কচ মাছ ফ্ৰাই কৰি থকা হৈছে উঠিছে বাৰু আঁতৰৰ পৰা কৰা হৈছে এয়া ফ্ৰাই কৰি থকা হৈছে ইয়াত আছে ইয়াত এয়া ফ্ৰাই কৰি হৈ গৈছে বাকী আমাৰ ফ্ৰাই কৰি থকা কাৰিকৰজন এজন হাই বুলি কৈ দিয়া এইফালে হাই বুলি কৈ দিয়া এজনে মেইন কাৰিকৰ তেওঁ গোটেইখিনি ৰেডি কৰিব এতিয়া ফ্ৰাই চাই কৰিব এইখিনি যা যোগাৰ কৰি আছোঁ বাকীখিনি মাথাখিনি ধৰিছোঁ ৰাতিলৈ বেঙেনাৰ লগত খাবলৈ বাকী ভাতটো হৈ গৈছে তাৰপিছত যিখিনি চব্জি আপোনালোকৰ আগত দেখুৱাই গৈছিলোঁ সেইখিনি ইয়াতে কুকাৰত দি অলপ মানে কচু চচু সিঁচিবৰ কাৰণে ইয়াত দি দিছোঁ সিঁচিব বুলিও লাগিছে সিজিব দেই সিজিবৰ কাৰণে ইয়াত মানে দি দিছোঁ 2টা হুইচেল মাৰি দিম দাইল চাইল চব দিয়া আছে বইল কৰা আছে তাৰপিছত মাছখিনি ফ্ৰাই কৰি হোৱাৰ পিছত আৰু মানে আমি দাইলটো বনাম যিটো মানে মাছৰ আঞ্জাটো বনোৱাৰ পিছত আপোনালোকৰ সেইটো আপডেট দি যাম চাই যাব স্কিপ নকৰিব আৰু পাৰিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাৰ কৈ আছোঁ আৰু দেই এইফালে আমাৰ কাৰিকৰ পানী খাই গৈছে বহুত গৰম হৈছে বাকী আপডেট পাই থাকিব এতিয়া মই এয়া পিঁয়াজখিনি দিলোঁ পিঁয়াজ দিওঁতে দেখুৱালেও পাহৰি যি নহওক পিঁয়াজটো দি দিলোঁ পিঁয়াজটো অকণমান ৰঙা হ'বলৈ দিলোঁ তাৰপিছত দি দিলোঁ আপোনাৰ 3 কিলাত তেজপাত দিছোঁ তাৰপিছত দিছোঁ আপোনাৰ মেথি গুটি দি দিছোঁ অলপ পাঁচফোৰণ তাৰপিছত ইয়াত নিমখ দি দিয়া হৈছে হালধি নাই দিয়া হালধিটো ইয়াত দিছোঁ মানে হেৰি দাইলটো বইল কৰোঁতে দাইল কচু তাৰপিছত মূলা এনেকৈ চব মিলাই ইয়াত মানে আপোনাৰ বইল কৰি দিয়া আছে লগত লাও আছে তাৰপিছত ইয়াত এতিয়া এইখিনি আৰু অলপ নহৰু চহৰু এইবোৰ পেষ্টখিনি আছে এইখিনি ৰঙা হ'বলৈ দিছোঁ ৰঙা হালধি হৈ গৈছে এতিয়া মই আপোনাৰ অলপ লৰাই দিছোঁ তেনেকৈ আপোনাৰ এইখিনি দি মানে 5 মিনিটমান ৰ'ব লাগে আৰু আপোনালোকে কিমান মিনিটত কৰিব পাৰিব আপোনালোকৰ কথা খালি মই নিজৰ ষ্টাইলত 5 মিনিটমান এইখিনি সিজাই থাকোঁ মানে সিজি হৈ যোৱাৰ পিছত বিলাহীটো যেতিয়া মানে আপোনাৰ ৰহি যাব মানে বাগি যাব লৰাই দিয়া মাত্ৰ
তাৰপিছত এই বইল দালিখিনি তাত দি দিম। চাই থাকক। এতিয়া মই বইল দালিখিনি অলপকৈ দি দিছোঁ। এতিয়া কেৰাহীত বইল দালি দি দিলোঁ। তাৰপিছত অলপমান লৰাই দিম, কাৰণ বইল কৰা হৈছে, বেছি দেৰি ইয়াত এতিয়া সিজাবলৈ দৰকাৰ নাই আৰু। দাইলটো অকণমান মানে বিলাহী সৈতে পেষ্টখিনি সৈতে পিঁয়াজখিনি সৈতে মিলালৈকে এনেকৈ অলপমান ৰাখি দিম। ৰাখি দিয়াৰ পিছত যেতিয়া অলপ গ্ৰেভি টাইপ হৈ যাব, তাৰপিছত মাছটো দি দিম। এয়া আমাৰ মাছখিনি ইয়াত আছে। অলৰেডি দাইলখিনি গ্ৰেভি হৈ গৈছে, দেখিব পাইছে। ইয়াত মাছ আছে, মাছখিনি এতিয়া এপিচ এপিচকৈ দি দিম। প্ৰথমে পিছা পিচ দিছোঁ, কচ মাছ হয়। এতিয়া আজি আমি 16 পিচ মাছ দি দিছোঁ। তাৰপিছত অলপ দেৰি মাছখিনি এনেকৈ থৈ দিম। তাৰপিছত সিজাৰ পিছত মাছটো যেতিয়া নিজে নিজে ৰহিখিনি তললৈ গুচি যাব, তাৰপিছত দাইলটো নমাই দিব পাৰিম আৰু। তাৰপিছত আমাৰ দাইলটো মানে মাছৰ আঞ্জাটো হৈ যাব। এতিয়া চব মাছটো তললৈ গুচি গ'ল। এইফালে আপোনাৰ মূলা ওপৰলৈ গুচি আহিলে, তাৰপিছত কচু ওপৰত গুচি আহিছে। বিলাহীখিনি আৰু অলপ সিজিব লাগিব, তাৰপিছত নমাই দিম। এতিয়া এইখিনি ধনিয়া লৈ লৈছোঁ, ভালকৈ ধুই লৈছোঁ। তাৰপিছত এতিয়া সৰু সৰু কৰি দাইলত দি দিম। এয়া আমি ধনিয়া দি দিলোঁ, দাইল অলৰেডি হৈ গৈছে। 2 মিনিটমান মানে গাইছ। এতিয়া মোৰ চব্জি বনাই হৈ গ'ল। বাকী যিমানখিনি আপডেট দিলোঁ ভালকৈ চাব, স্কিপ নকৰাকৈ মোক ছাপোৰ্ট কৰিব। আৰু বাকী নেক্সট ভিডিঅ' দিবলৈ তেতিয়া আপোনালোকে ছাপোৰ্ট কৰিলে নেক্সট ভিডিঅ' দিবলৈ মই উৎসাহ পাম। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, হয় নহয়? যদি ভাল লাগে লাইকটো কৰিব হ'লে পাহৰি নাযাব। ঠিক আছে, থেংক ইউ, বাই বাই।